हेलो एवरीवन मैं दिलनावाज आपनालोक सकलोके हेल्दी एंड टेस्टी रेसिपी चैनल स्वागतम जानाइछु। आशा करूँ सकलोए भाले आछे। আজি मैं आपनालोकर बारे एटा चिकेन रोस्टर रेसिपी লৈ আহিছো আৰু এই रोस्टটো मैं दही घी बाटार और काजू बादाমৰ पेस्ट নোহোৱাকৈ बनाइছো। खूबेই सिम्पल रेसिपी। এই ৰেচিপিটো চাই যদি আপোনালোকৰ ভাল লাগে তেনেহলে অনুগ্ৰহ কৰি ভিডিওটো এটা লাইক কৰিব, মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিওটো শেয়াৰ কৰিবলৈ নাপাহৰিব। তেনেহলে চাই লওঁ আহক এই চিকেন रोस्टটো মই কেনেদৰে বনাইছো। चिकेन रोस्ट बनाबले मैं प्रथमते एटा मिक्सिंग बोलत आधा किलो मुर्गीर मांस लैसो और याते स्वाद अनुसरी निमख दी लैसो। अकणमान रेड चिली पाउडार दी लैसो। जलाटो आपनालोके निजर प्रयोजन अनुसरी लब पारे। अकणमान लिक्विड फूड कलर दी लैसो। फूड कलर तो ऑप्शनल है, आपुनी इच्छा करिले निदिबो पारे। याते मैं ऑरेंज कलर व्यवहार करिसु। फूड कलर तो अकल रोस्टर कलर तो धुनिया करिबर बारे दिया होइसे। आपनालोके इच्छा फूड कलर परिवर्ते काश्मीरी रेड चिली पाउडार व्यवहार करिब पारे। या एइखिनि भालदरे मेरिनेट करि राखि दिब लागिब आधा घंटार बारे। आनफाले मैं एटा बाटित 2 चामच पाउडार गाखिर दी लैसो और याते मैं आधा कप पानी दी गुटेइखिनि भालदरे मिक्स करि लैसो। जेहेतु मैं दही व्यवहार नकरो हेइबाबे मैं एइटुके व्यवहार करिम। एइखिनिते मैं 1 चामच ভিনেগাৰ दी लैसो। ভিনেগাৰৰ পৰিৱৰ্তে আপোনালোকে নেমুৰ ৰস ব্যৱহাৰ কৰিব পাৰে। गुटेइखिनि भालदरे मिक्स करि राखि दिसु। आनफाले मैं केराही गरम करि प्रयोजन अनुसरि मिठा तेल दी लैसो। तेलर परिमाणটো अलप बेसिके व्यवहार करिसु। तेल गरम হৈ অহাত 5-6টা মিডিয়াম সাইজৰ পিয়াজ পাতলকে কাটি ইয়াতে দি লইছো আৰু এইখিনি মই বেৰেস্তা বনাই লম। एया मोर पियाजखिनि रंगसुआ হৈ আহিছে। এইখিনিতে মই প্লেটত উঠাই লৈছো, নহলে অলপ দেৰি থাকিলে এইখিনি পুৰি যাব পাৰে। এতিয়া এটা বাটিত পিয়াজৰ বেৰেস্তাখিনি লৈ লৈছো। মই ইয়াতে আধা পিয়াজ ব্যৱহাৰ কৰিছো আৰু আধা পিয়াজ থৈ দিছো পিছত ব্যৱহাৰ কৰিবৰ বাবে। एक टुकुर दारचिनी दी लैसो और 3-4टा मैं याते इलायची दी लैसो। 4टा मान गोटा गोलमरिच दी लैसो और एटा केঁচা जलकिया दी मिक्सित भालदरे ग्राइंड करि लैसो। एया मोर मसलाखिनि ग्राइंड करि रेडी হৈ গৈছে। এতিয়া কেৰাহীত তেল গৰম কৰি মই মেৰিনেট কৰি ৰাখা মাংসখিনি এপিচ এপিচকে দি লৈছো। মাংসখিনি 2-3 মিনিটৰ বাবে ফ্ৰাই কৰি ল'ব লাগিব, বেছি দেৰি ফ্ৰাই কৰিব নালাগে। এটা সাইড মোৰ ভাজি লোৱা হৈ গৈছে, উলটাই দিছো আন এটা সাইড ভাজিবৰ বাবে। মাংসখিনি মোৰ ভাজি লোৱা হৈ গৈছে, মই প্লেটত উঠাই লৈছো। এইখিনি তেলতে মই 2টা তেজপাত আৰু এটা দাৰচিনি দি লৈছো।
অলপ সময় এইখিনি ভাজি লোৱাৰ পিছত মই 1 চামুচ আদাৰ পেষ্ট দি লৈছোঁ, 1 চামুচ নহৰুৰ পেষ্ট দি লৈছোঁ আৰু গোটেইখিনি ভালদৰে মিলাই লৈছোঁ আৰু গেছটো মই এইখিনিতে ৰাখিছোঁ লো ফ্লেমত। অকণমান ৰেড চিলি পাউডাৰ দি লৈছোঁ। এইখিনিতে মই ভাজি ৰখা পিঁয়াজৰ পেষ্টখিনি দি লৈছোঁ আৰু গোটেইখিনি ভালদৰে মিক্স কৰি লৈছোঁ। মছলাখিনি অলপ সময় ভাজি লোৱাৰ পিছত মই মিলাই থোৱা পাউডাৰ গাখীৰখিনি ইয়াতে দি লৈছোঁ। সোৱাদ অনুসৰি নিমখ দি লৈছোঁ। নিমখ কিন্তু প্ৰথমতেও দিয়া হৈছিল, সেইটোলৈও মন কৰিব। গোটেইখিনি ভালদৰে মিক্স কৰাৰ পিছত মই ভাজি ৰখা মাংসখিনি ইয়াতে দি লৈছোঁ। অলপ সময় মই মাংসখিনি ভাজি লৈছোঁ মছলাখিনিৰ লগত। মাংসখিনি মোৰ মছলাৰ লগত ভাজি লোৱা হৈ গৈছে। এতিয়া মিক্সি জাৰটো ধুই মই ইয়াতে 1 কাপ পানী দি লৈছোঁ। গোটেইখিনি ভালদৰে মিলাই লৈ ঢাকোন দি দিছোঁ 5 মিনিটৰ বাবে। গেছটো ৰাখিছোঁ মিডিয়াম ফ্লেমত আৰু এই 5 মিনিট সময়ত মাজতে মই এবাৰ মাংসখিনি লৰাই লৈছিলোঁ। পাঁচ মিনিট পিছত ঢাকোন খুলি মই ভাজি ৰখা পিঁয়াজৰ বেৰেষ্টাখিনি ইয়াতে দি লৈছোঁ। এটা কেঁচা জলকীয়া দি লৈছোঁ। অকণমান চেনি দি লৈছোঁ। পুনৰ গোটেইখিনি ভালদৰে মিলাই লৈ ঢাকোন দি দিছোঁ 15 মিনিটৰ বাবে। পোন্ধৰ মিনিট পিছত এইখিনি ৰেডি হৈ গৈছে। মাংসখিনিও মোৰ সিজি আহিছে। গেছটো অফ কৰি পুনৰ ঢাকোন দি ৰাখিছোঁ 5 মিনিটৰ বাবে। পাঁচ মিনিট পিছত এয়া আমাৰ চিকেন ৰ'ষ্ট খাবলৈ ৰেডি। এই চিকেন ৰ'ষ্টৰ ৰেচিপিটো চাই যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে অনুগ্ৰহ কৰি ভিডিঅ'টোত এটা লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা ঘণ্টা বাটনটো টিপি অল কৰি দিব যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন পাই থাকে। তেনে সাধাৰণ ৰেচিপি এবাৰ ট্ৰাই কৰি চাব আৰু কেনে পায় মোক কমেণ্টত জনাব। আজিলৈ ইমানেই। পুনৰ লগ পাম আন এটি নতুন ৰেচিপিৰ সৈতে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালৈ বহুত বহুত ধন্যবাদ।